নমস্কাৰ, মই আজি এটা আলু চপৰ ৰেচিপি আপোনালোকক দেখাম বুলি ভাবিছোঁ। তাৰ কাৰণে আলু বইল কৰি লৈছোঁ, এটা ডিম আৰু তাতে অকণমান হালধি মিহলাই লৈছোঁ। ডিমখিনি মই পাছত কেনেকৈ লওঁ আপোনালোকক দেখাম। তাৰপিছত পিঁয়াজ মই খুন্দনাত পিচি লৈছোঁ, তাৰমানে একেবাৰে মিক্সিত গুড়ি কৰি লোৱা নাই, তেতিয়া মানে আলু চপখিনি বনাবলৈ পনীয়া হৈ যাব। আৰু লগতে মই নহৰু লৈছোঁ, তাকে ধুনীয়াকৈ গুচাই আধা খুন্দা কৰি লৈছোঁ আৰু 4 টুকুৰামান আদা। আপোনালোকে বস্তুটো আলু পৰিমাণ হিচাপত এই বস্তুখিনি ল'লেই হ'ল। তাৰপিছত লৈ লৈছোঁ মই 5টামান জলকীয়া কাটি লৈছোঁ তাৰে, আৰু সোৱাদ অনুসৰি মই ইয়াতে নিমখ দিম। তাৰপিছত আৰু অকণমান হালধি দিম। তাৰপিছত অকণমান মছলা লৈ লৈছোঁ, খাই ভাল লাগিব, ধুনীয়া গোন্ধ এটা ল'ব। ইয়াত জিৰা গুড়ি আৰু ধনিয়া গুড়ি আছে। তাৰপিছত মই এইখিনি গোটেইখিনি মিহলি কৰি লৈছোঁ। তাৰপিছত ইয়াতে মই প্ৰথমতে পিঁয়াজখিনি দি দিছোঁ, কাটি লোৱা পিঁয়াজখিনি। তাৰপিছতে ইয়াতে মই এই নহৰুখিনিও দি দিছোঁ আৰু আদাখিনিও দি দিছোঁ। তাৰ গোটেইখিনি মই একেলগে আৰু জলকীয়াখিনিও দি দিম অকণমান। এইখিনি মই মঠি লৈছোঁ। তাৰপাছত জলকীয়াখিনি আপোনালোকক ইয়াত দি দিছোঁ। জলকীয়াখিনি হাতেৰে চুবলৈ আচলতে ভয় লাগে, পুৰি যাব। সেইকাৰণে জলকীয়াখিনি ইয়াতে দি মই গোটেইখিনি মিহলাই লৈ পেলাই আপোনালোকক মই কেনেদৰে ভাজিম কেৰাহীত সেই বস্তুখিনি আপোনালোকক দেখাই দিম। আপোনালোকে ভাল লাগিলে কেতিয়াবা খাব পাৰিব, চাহৰ লগতো খাব পাৰিব, ঘুগুনি বনাইও খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব, যেতিয়া যি কৰি মন যায় তাৰ লগতে খাব পাৰিব। মই গোটেইখিনি মিক্সাৰ কৰি পেলাই গোল গোল কৰি লৈছোঁ। আপোনালোকে মন গ'লে বেলেগ দীঘলীয়াও কৰিব পাৰে আৰু চেপেটাও কিছুমান কৰিব পাৰে। মই এইদৰে লৈছোঁ, মই এইদৰে খাই ভাল পাওঁ, সেইকাৰণে মই এনেকৈ লৈছোঁ। আপোনালোকে যি ধৰণে ভাল পায় সেইধৰণে চেপটো দি ল'ব পাৰিব। মই ইঞ্জিন তেল দি দিছোঁ আৰু এয়া ডিম এটা মই ইয়াতে হালধি দিছোঁ আৰু প্ৰয়োজন অনুসৰি মই অকণমান নিমখ দি দিম। তাৰপিছত বনাই থোৱা আলুবিলাক এনেকৈ অকণমান তিয়াই পেলাই শিলুটি কৰি পেলাই তাৰপিছত লাহেকৈ দি দিছোঁ। মই এনেকৈ 3টামান আপোনালোকক দি দেখাম। তাৰপিছত গোটেইখিনি মই লাহে লাহে বনাই থ'ম, গোটেইখিনি বনাই ল'ম, দেখাইছোঁ। গোটেইখিনি মই লৰাই দিম, এটা এটাকৈ লৰাই দিম। গোটেইখিনি নলগাকৈ অকণমান লৰাই দিবলৈ চেষ্টা কৰিম। অকণমান চেপেটা দিম, তেতিয়া গোল নিচিনা হৈ পৰিব, আপোনালোকে খাই ভাল পাব। আপোনালোকে এনেকৈ বনাবচোন, খাই ভাল পাব। ঘৰতে কিনি আনি খোৱাতকৈও বেছি ভাল পাব ঘৰতে গোটেইখিনি বস্তু গোটাই ল'লে। আমি আচলতে অকণমান এলাহৰ কাৰণে এইবিলাক বনাবলৈ এলাহ কৰোঁ। সেইকাৰণে ঘৰতে বনাই যদি আমি চেষ্টা কৰোঁ, তেতিয়া ঘৰতে ধুনীয়াকৈ আমি খাব পাৰিম। গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ। বৰ কমত ৰাখিলে মানে বস্তুটো হওঁতে অকণ দেৰি লাগিব, কোমল হৈ থাকিব। মাজে মাজে অকণমান আপোনালোকে চাই লৈ ইচ্ছা অনুসৰি কম বেছি পৰিমাণে গেছটো কৰি ল'ব পাৰিব, তাত কোনো আপত্তি নাই। আপোনালোকে বস্তুটো তলফালৰ পৰা যেতিয়া ৰঙা হৈ আহিব, তেতিয়া আকৌ লিপি কৰি দিব পাৰিব। দেখিছেনে ইমান ধুনীয়া হৈ আছে। ঠিক আছে, এই আমাৰ কাহিনীটো খুব ধুনীয়া হৈছে, দেখিছেনে? আপোনালোকে মন গ'লেই বনাই খাব পাৰিব ঘৰত, খালি বস্তুকেইটা হ'লেই হ'ল। এইদৰে মই গোটেইখিনি বনাই ল'ম, আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, মই গোটেইখিনি বনাই হৈ গৈছে আৰু অলপমান থৈছোঁ। এইখিনি এতিয়া আমি খাবৰ কাৰণে লৈছোঁ। আৰু আপুনি কেতিয়াবা আলহী আহিলে এনেকৈ মটৰ ঘুগুনি আৰু আলু চপ ঘৰতে বনাই আলহীক দিবও পাৰে বা নিজেও খাব পাৰে, খাই ভাল পাব। বনাবচোন আপোনালোকে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।